তাইৰ প্ৰিয় ৰং বোলে গুলপীয়া। তুমি আকাশ চুব নালাগে, বাৰীৰ পৰা ফুল এপাহ আনি দিলে হ'ব। পৃথিৱীখনত মই গাধ আছো নে মোৰ দৰে আৰু কোনোবা আছে? মানে ৰাতিপুৱা 8 বজা পাছত উঠা। বায়ে মই লগ হলে আৰু ক'বই নালাগে। কথাই কথাই কাজিয়া আমাৰ। পিছে ভাল পোৱা আকৌ বহুত আছে। আমলখি যে খাই ভাল পোৱাতকৈ দেখি মই বেছি ভাল পাওঁ। অলপমান ছিঙি খাওঁ, যিহেতু বাহঁতৰ ঘৰত আছো, গতিকে ৰাতিপুৱাতে উঠিবলগীয়া হ'ল। আমাৰ সৰু বোৱাৰীক দেখিছা, একদম বোৱাৰী পাত লৈয়ে ল'লে আৰু। ব্লগ কৰি যদিও ভাল পাওঁ, ব্লগ কৰিবলৈ মন যায়, কিন্তু কৰিবহে নোৱাৰো। তাত যে ভইচটো উঠি যায়, আৰু ভইচ অভাৰ কৰিলে যে মাত বিলাক কাটি দিবও পাৰি। সেই মই মিনি ব্লগে কৰো, আৰু তোমালোকেতো মিনি ব্লগ চায়ে ভাল পোৱা হয় নে? তোমালোকে ভাবিব নোৱাৰা আমি কেনেকৈ থাকো। মানে বাই আৰু মই দোকানলৈ গলো পাছবেলা খিনি সময়ত, ইমান বেছি গৰম। এই আকৌ খং গলে মাত্ৰ 30 টকাই ঘূৰাই আনিবি। পেটত থকা সদস্যসকলে কিবা এটা খাওঁ খাওঁ বুলি কোৱাতে ক'লো। আকৌ দেখিছা, আমাৰ সৰু বোৰে যে ইমান ডাঙৰ এটা আমাক ট্ৰিপছ দিছে, বোলে বিয়া ঘৰলে গলে অকল মাছ মাংসই খাব লাগে, ভাত খালেতো পেট ভৰি যাব। এয়াই আমাৰ ধেমালিবোৰ।